ধিম তাদারে দানি ধিম তানাদের না ধিম তাদারে দানি ধিম তাদারে দানি ধিম তানাদের না ওদানি দের দের তানি তানাদের না ওদানি দের দের তানি তানাদের না প্ৰণাম দেৱৰাজ। কি হৈছে হঠাৎ ইমান বিসংগতি কিয়? দেৱৰাজ অথন্তৰ মিলিছে। পৃথিৱীৰ পৰা ক্ষুদ্ৰ আকৃতিৰ দৈত্য এটা যমলোকত প্ৰৱেশ কৰিছে। ক্ষুদ্ৰ আকৃতিৰ দৈত্য? হেৰা, কি চাই আছা? আমাৰ দেৱতাৰ অস্ত্ৰৰে তাক কাটি ছিন্ন বিচ্ছিন্ন কৰি দিয়া আৰু এতিয়া নৃত্য আৰম্ভ কৰা। স্বৰ্গত মই চিনি ও ইন্দ্ৰ মোৰ ভয়ত পলাব। দেৱতাবিলাকক মই হাতৰ মুঠিত ৰাখি পৃথিৱীত আজি ময়েই ৰজা। নাৰায়ণ নাৰায়ণ, দেৱৰাজৰ জয় হওক। দেৱৰাজ, আপোনাৰ আদেশ মতে এই দৈত্যৰ স্বৰ্গ আগমনৰ বাৰ্তা মই সংগ্ৰহ কৰিব পাৰিছোঁ। অতি ক্ষুদ্ৰ আকৃতিৰ এই অসুৰটোৰ নাম কৰুণাসুৰ। পূৰ্বৰ বিদ্যাসুৰ আৰু হিৰণ্যকশিপুৰতকৈও অধিক বলৱান। নাৰায়ণ নাৰায়ণ, পৃথিৱীৰ চাইনিজ শক্তিৰে মহীয়ান হৈ আজি সি পৃথিৱীতে তাসৰ কাৰণ হৈ পৰিছে। পৃথিৱীৰ নৰগণ আজি তাৰ ভয়ত কম্পমান। দেৱৰাজ, সকলোৱে স্ব ইচ্ছাৰে বন্দিত্ব গ্ৰহণ কৰি নিজ নিজ ঘৰত সোমাই থাকিব লগা হৈছে। কিন্তু যমলোকত তাৰ প্ৰৱেশ ঘটিল কেনেকৈ? এই উত্তৰ যমপ্ৰভুৱেহে দিব পাৰিব। হয় দেৱৰাজ, প্ৰভু যমদেৱতাই চিত্ৰগুপ্ত সহিতে এইকেইদিন সঘনে পৃথিৱীলৈ অহা যোৱা কৰা দেখা গৈছে। হয় দেৱৰাজ, মানে মই এইকেইদিন ছুটীত থকাৰ কাৰণে সমস্ত দায়িত্ব মই চিত্ৰগুপ্তৰ হাতত অৰ্পণ কৰিছোঁ। তেওঁহে সঠিক উত্তৰটো দিব পাৰিব। চিত্ৰগুপ্তক মতা হওক। ৰ'ব ধৈৰ্য ধৰকচোন। হে আত্মা আৰু পৰমাত্মাগণ, আপোনালোকে অলপমান ধৈৰ্য ধৰক, হুলস্থুল নকৰিব, ডিষ্টেঞ্চ মেইনটেইন কৰক, হাতবোৰ চেনিটাইজ কৰক, অধৈৰ্য নহ'ব। যমপ্ৰভু আছে, ৰ'ব, ধৈৰ্য ধৰক। প্ৰভু, বাহিৰত সেই আত্মা পৰমাত্মাবিলাকে বৈদ্য হেঁচা ঠেলা লগাইছে। মই অকলে চম্ভালিব নোৱাৰিছো। হা, এইবিলাক ধেমালি পাইছা নেকি তুমি? এই সোপা কিহত মৰিছে বুলি ভাবিছা? মোক নাৰদে মৰ্ত্যৰ পৰা সকলো ইনফৰমেশ্যন দি আছে। সকলোকে কৈ দিয়া মই এতিয়া হোম কোৱাৰেণ্টাইনত আছো আৰু এতিয়াৰ পৰা মোৰ অফিচৰ সকলো কাম অনলাইন যোগে কৰিম। হয় প্ৰভু, কৰুণাসুৰে গোটেই পৃথিৱীখন একেবাৰে ধুই নিছে আৰু এতিয়া শুনিছো দুই এক দেৱতাৰ গাতো লম্ভিছে। বাৰু সেইবিলাক হ'ব। এতিয়া মত্ত লোকৰ পৰা কিমান নৰমনীষৰ আত্মা এই স্বৰ্গলোকলৈ আহিল তাৰ এটা হিচাপ লাগে মোক এতিয়াই। হ'ব প্ৰভু, মই এতিয়াই চাই কৈ আছো। পৃথিৱীৰ পৰা প্ৰভু প্ৰভু এতিয়ালৈকে ভাৰতবংশীয় 850, ইটালীৰ 22, আমেৰিকাত তাতোকৈ বেছি, মুঠতে এতিয়ালৈকে 2 লক্ষাধিক নৰাত্মা যমলোকলৈ আহিছে। হা, 2 লক্ষাধিক আত্মাবোৰ ক'ত? ইমানবিলাক আত্মা এই যমলোকত একে জেগাত ৰাখিব পৰাৰ সুবিধা আছেনে নাই? নাই প্ৰভু, পথৰ দাঁতিত অস্থায়ী শিবিৰৰ আয়োজন কৰা হৈছে। শুনিছো পৃথিৱীৰে আত্মাবিলাকৰ পচাত উঠিয়েই সেই কৰুণাসুৰ নামৰ দৈত্যটো আহি স্বৰ্গত বিচৰণ কৰিছে। হা, তুমি কি কৰি আছিলা? দেৱতাৰ দৰ্প অহংকাৰ ধূলিৰ লগত মিহলাই দিয়া।
শুনিছা শুনিছা চিত্ৰ এয়া সেই অসুৰটোৰে চিঞৰ হয় ধৰ্মৰাজ যমলোকত ঠাইৰ অভাৱ হোৱাত এই আত্মাবোৰ যেনি তেনি সিঁচৰিত হৈ পৰিছে আৰু শুনিছো সেই অসুৰটো সিহঁতৰ পকোচাত উঠিয়ে ঘূৰি ফুৰিছে যমলোকৰ নিয়ম মতে আত্মাবিলাকক উতলা পানীত জুবুৰিয়াই চেনিটাইজ কৰা নহ'ল কিয় এইটো আপোনাৰ ৰক্ষমনীয় অপৰাধ মই আপোনাক চাকৰিৰ পৰা বৰ্খাস্ত কৰিম মোক বৰ্খাস্ত কৰিব প্ৰভু মোক বৰ্খাস্ত কৰিব কিন্তু কিয় প্ৰভু মোৰ তলতীয়া কৰ্মচাৰীখিনিয়ে যদি মোৰ ইনষ্ট্ৰাকশ্যন মতে কাম নকৰে মই কি কৰিম প্ৰভু হাঁচি এই কাটৰ যোৱা এই দৈত্যতে দেখিছো এতিয়া তোমাৰ গাটো প্ৰৱেশ কৰিলে এই কোন আছ প্ৰভু চিত্ৰগুপ্তক লৈ যোৱা 14 দিনৰ কাৰণে তেওঁক কোৱাৰেণ্টাইনত ৰখাৰ ব্যৱস্থা কৰা হওক আদেশ প্ৰভু ব'লক ব'লক এই চুবও নোৱাৰি নহয় এ নাযায় কিয় হে ব'লক মই আগে গৈ আছোঁ ব'লক দেৱগণ আপোনালোকে এই জটিল সময়ত সকলো এক হৈ সেই অসুৰটোৰ বিৰুদ্ধে যুদ্ধ দিয়ক দেৱৰাজ সেই মায়াবী অসুৰটোৰ বিৰুদ্ধে যুঁজিবলৈ দেৱতাসকলে সংযম ৰক্ষা কৰিব লাগে আৰু দেৱতাসকলে যুদ্ধক্ষেত্ৰত মাস্ক পৰিধান কৰিব লাগে কিন্তু স্বৰ্গত যে সেই সুবিধা নাই মুখত বন্ধা এই কবচভাগ কোনে তৈয়াৰ কৰিব বাৰু হয় 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 মাস্ক তৈয়াৰ কৰিবৰ কাৰণে বিশ্বকৰ্মাক দায়িত্ব দিয়া হ'ল উত্তম উত্তম কথা ক'লে দেৱগুৰু কিন্তু কিন্তু কি মোৰ চিন্তা হৈছে আমাৰ গণেশ বাপুৰ মাস্কখন দেৱশিল্পীয়ে তৈয়াৰ কৰিব পাৰিব জানো সেই উপায় সৃষ্টিকৰ্তা ব্ৰহ্মাদেৱেহে দিব পাৰিব তেনেহ'লে ব'লক আমি সকলো এই জটিল সময়ত ব্ৰহ্মাৰ ওচৰলৈ যাওঁ ব'লক ব'লক ৰক্ষা কৰক ৰক্ষা কৰক ৰক্ষা কৰক সমগ্ৰ দেৱকুল আজি চিন্তিত মৰ্তৰ এটি অসুৰে আহি স্বৰ্গত হাহাকাৰ সৃষ্টি কৰিছে শুনিছোঁ নাৰদে মোক সকলোখিনি কথাই কৈছে এই অসুৰটোক বধ কৰিবৰ বাবে পৃথিৱীৰ সহায় ল'ব লাগিব প্ৰভু দেৱশিল্পী বিশ্বকৰ্মাক ইতিমধ্যে মাস্ক তৈয়াৰ কৰিবলৈ দিয়া হৈছে জানো মই সকলোখিনি গম পাই আছোঁ কিন্তু গণেশ বাপুৰ মাস্কখন তৈয়াৰ কৰোঁতেহে স্বয়ং বিশ্বকৰ্মা বৰ সংকটত পৰিছে নহয় আছে তাৰো এটা উপায় আছে বিশেষ টোহা আকৃতিৰ এখন মাস্ক তৈয়াৰ কৰিবৰ বাবে বিশ্বকৰ্মাক কোৱা হওক প্ৰভু অসুৰটোৰ পৰা ৰক্ষা পোৱাৰ এটা উপায় দিয়ক অৱশ্যে পূৰ্বতে এনেধৰণৰে সম্বৰাসুৰ নামে এটা দৈত্য আহি আক্ৰমণ কৰিছিল এই দৈত্যটোৰ পৰা বাচিবৰ বাবে মৰ্ত ৰজোদ্ধানীপতি মহাশক্তিধৰ দশৰথক স্বৰ্গলৈ আমন্ত্ৰণ জনোৱা হৈছিল আৰু সেই দশৰথে অসুৰটোক বধ কৰি স্বৰ্গত শান্তিৰ স্থাপন কৰিছিল এতিয়া সেই ইতিহাসৰ ওপৰত ভিত্তি কৰি মৰ্তৰ পৰা এজন ডক্তৰ অনাৰ ব্যৱস্থা কৰক নমস্কাৰ দেৱলোকৰ বাবদৰে বিশেষ বুলেটিনলৈ আপোনালোকক মই স্বাগতম জনাইছোঁ ইতিমধ্যে আপোনালোকে গম পাইছে যে কৰোণাখোৰৰ আক্ৰমণত কেৱল মৰ্তলোকে তষ্ট হোৱা নাই ইয়াৰ প্ৰভাৱ বৰ্তমান দেৱলোকতো পৰিছে ইতিমধ্যে ভগৱান বিষ্ণুৱে ভিডিঅ' কনফাৰেন্স যোগে দেৱতাসকলক সম্ভাৱ্য সকলো বিপদৰ লগত যুঁজিব পৰাকৈ সাজু হ'বলৈ আহ্বান জনাইছে ভগৱান বিষ্ণুৱে ইতিমধ্যে স্বৰ্গত নৰ্তকীসকলৰ নৃত্যানুষ্ঠান বাতিল কৰিবলৈ স্বৰ্গৰ ৰজা ইন্দ্ৰলৈ জৰুৰী নিৰ্দেশ প্ৰেৰণ কৰিছে দেৱতাৰ কোনো অস্ত্ৰই কৰোণাখোৰৰ ওচৰত তিষ্ঠ দিব পৰা নাই তাৰ বাবে সৃষ্টিকৰ্তাই দেৱতাসকলক মৰ্তৰ সহায় ল'বলৈ নিৰ্দেশ দিছে ইতিমধ্যে দেৱদূতক মৰ্তলৈ প্ৰেৰণ কৰাৰ আহ্বান জনাইছে বুলি আমি গম পাইছোঁ এই মুহূৰ্তত সবাতোতকৈ বিগ ব্ৰেকিং নিউজ অতি বিশ্বস্ত চিত্ৰগুপ্ত কৰোণাখোৰৰ আক্ৰমণত আক্ৰান্ত হোৱা চিত্ৰগুপ্তক 14 দিনৰ কোৱাৰেণ্টাইনত থকাৰ নিৰ্দেশ দিয়া হৈছে মুঠতে বৰ্তমান কৰোণাখোৰে দেৱলোকত এক আতংকময় পৰিৱেশৰ সৃষ্টি কৰিছে ইয়াৰ পৰা দেৱতাই কেনেদৰে পৰিত্ৰাণ পাব সেয়া লক্ষণীয় হ'ব সোমোৱাই দিয়ক জিভাখন সোমোৱাই দিয়ক মেডিচিন কেইটা মই লিখি দিছোঁ নিয়মীয়াকৈ খাব এইখন লওক
ছাৰ মই কেতিয়া আহিব লাগিব আকৌ এমাহৰ পিছত আহিলে হ'ব হয় নমস্কাৰ অ, ছাৰ অ, আহিছো নমস্কাৰ নমস্কাৰ অৰি শুনিছে এই মহিলাগৰাকী মাস্কখন লগাই থাকিব আৰু সেই সঘনাই হাতখন ধুই থাকিব আকৌ নেক্সট সোমাব পাৰোনে সোমাই আহক পতাপত বেমাৰৰ হিষ্ট্ৰী কোৱা মোৰ স্পণ্ডেলাইটিছৰ এক্সাৰচাইজ কৰিব লগা আছে ডাক্তৰ আপুনি মোৰ লগত পতাপত ইফালে যাব লাগে আহক এই চিটুৱেশ্যনত ভাল নাটক পাতিছা দেই লাইভ আহিবা চাগে ন মই আকৌ সেই নাটক চাটক কৰিব নাজানো কিন্তু দেই চমুকে সেই উদ্বোধনী ভাষণটো দি মই আহি যাম এই সময় ইমাৰ্জেঞ্চি পেচেণ্টবিলাক মোৰ তালৈকেহে আহে উপায় নাই হে বাকী ডাক্তৰবিলাক সেই কৰোণাই ল'লে আপুনি এতিয়া লেকচাৰ দি থাকিবনে মোৰ লগত যাব আপুনি হাঁহিলে যে অৰি আপুনি ফটো আমি কৰিছো বুলি ভাবিছে নেকি নাই বাবা মই হাৰ্টৰ পেচেণ্ট ধমকি সহ্য কৰিব নোৱাৰো যে সেইকাৰণে হাঁহি হাঁহি নৰ্মেল হ'বলৈ চেষ্টা কৰিছো ব'লা ব'লা হাঁহিলে তোমাৰ সেই হাৰ্টৰ কাৰণে ভাল ব'লা ব'লা ব'লক হেৰা কেনি লৈ আহিলা হে উশাহ নিশাহ লোৱাত বৰ কষ্ট পাইছো মাস্কখনো লৈ আহিবলৈ নহ'ল নহয় হেৰি আপুনি মনে মনে থাকিবনে এই গতিয়ে ইয়াৰ পৰা পেলাই দিম নহয় মানে হাতটো দুৰ্বল যে নামক হা আহক দেৱৰাজ বহু কষ্ট কৰি মৰ্তৰ পৰা ডক্তৰ এজন আনিছো এতিয়া বিদায়হে আপোনালোক মানে নাটক কৰা মানুহ ন ভাল ভাল নাটক কৰিব লাগে ময়ো সেই মেডিকেল কলেজত পঢ়ি থাকোঁতে নাটক কৰিছিলো নহয় দুৰ্যোধনৰ ভাও দুৰ্যোধনৰ ভাও এই দেৱদূতে কি পাগল এজনক আনিলেহে হে ভগৱান এইবোৰ পাগলামি নহয় মানে মোৰ সেই হাতটো দুৰ্বল যে সেইকাৰণে হোৱাই নোহাই হাঁহি থাকো আৰু মনে মনে থাকক এয়া মৰ্ত নহয় আপোনাক স্বৰ্গলৈ অনা হৈছে স্বৰ্গ হ'ল মোক মাৰিয়ে পেলালে নেকি বাৰু নাই মৰা আপোনাক এটা বিশেষ কথাৰ কাৰণেহে আপোনাক স্বৰ্গলৈ অনা হৈছে স্বৰ্গত কৰোণাৰ আতংক চলিছে হা এটা কথা নহয় আপোনালোকেতো অমৃত পান কৰি থৈছে আপোনালোকৰ ইমিউনিটি চিষ্টেমটো ষ্ট্ৰং তবে আপোনালোকৰ মৃত্যুৰ ভয় কিয় মৃত্যুৰ ভয় নাই কিন্তু কেলেপ ধেলেপকৈ জীয়াই থাকো কেনেকৈ শ্বাস প্ৰশ্বাস লোৱাৰ অসুবিধা এই সুযোগতে মোৰ ফ্ৰিজৰ নামত অমৃতকণ যদি লৈ যাব পাৰোঁ পানীৰ লগত মিলাই পৃথিৱীৰ মানুহক এটোপালকৈ দি বেমাৰটো ভাল কৰিব পাৰিম আৰু মই নিজেও অমৰ হৈ যাম কি চিকিৎসা কৰিবহে আপুনি নিজেই দেখোন এটা বেমাৰৰ ভঁৰাল দেৱদূত এওঁক যেনেকে অনা হৈছিল তেনেকে থোৱাৰ ব্যৱস্থা কৰা জীৱাজ্ঞা দেৱৰাজ ব'লক ব'লক আমি সকলোৱে জটিল সময়ত ভোলানাথৰ ওচৰলৈ যাওঁ ব'লক ব'লক প্ৰণাম ভোলানাথ ভোলানাথ এই সংকট কালত স্বৰ্গৰ দেৱগণৰ লগতে পৃথিৱীৰ নৰগণকো ৰক্ষা কৰক প্ৰভু দেৱতাসকল আপোনালোক চিন্তিত নহ'ব আপোনালোকে মিছাতেই ভয় খাইছে এয়াতো মানৱৰেই সৃষ্টি ভোলানাথ পৃথিৱীৰ মানুহ আজি নিজৰ ভুলৰ বাবেই সংকটত পৰিছে পৃথিৱীত আজি অন্যায় অবিচাৰে ভৰি পৰিছে যিখন গংগাক মই শিৰত লৈ ফুৰোঁ যিখন গংগা প্ৰবাহমান গতিৰে আজিও বৈ আছে সেইখন গংগাৰ নিৰ্মল জলক অপবিত্ৰ কৰা হৈছে
প্ৰকৃতি ধ্বংসৰ বাবে মানুহ আজি উঠি পৰি লাগিছে সমগ্ৰ পৃথিৱী আজি প্ৰদূষিত মানুহে নিজকে দেৱতা বুলি ভাবিবলৈ লৈছে ইয়াৰ পৰা পৰিত্ৰাণ পোৱাৰ উপায় আছে ইয়াৰ উপায় আছে তাৰ বাবে কিছুদিন অপেক্ষা কৰিব লাগিব পৃথিৱীৰ মানুহ সংযত হ'ব লাগিব আধুনিকতাৰ নামত নিজকে বিসৰ্জন দিলে নহ'ব আৰু দেৱতাসকল আপোনালোকেও নিজক অলপ কণ্ট্ৰল কৰিব লাগিব ভোলানাথ হ'ব এদিন নিশ্চয় ইয়াৰ পৰা পৰিত্ৰাণ পাব কিন্তু যুগে যুগে বেলেঞ্চ ৰক্ষা কৰিবৰ বাবে এনেবিলাক ঘটনা ঘটিয়েই থাকিব যা যা করুণা আতরলৈ গুচি যা কৰা করুণা আমাক উদ্ধাৰ কৰা না একেলগে একেদৰে থাকিব দিয়া না আগৰ দৰে একেলগে থাকিব দিয়া না জাগৈ যা করুণা জাগছি যা করুণা যা তই যা করুণা জাগৈ যা করুণা নমস্কাৰ ভিডিঅ'টো চাই কেনে পালে আমাক জনাব অতি সীমিত সুবিধাৰ মাজত আমি ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ এইখিনিতে আপোনালোকৰ আমাৰ এতিয়া আহ্বান যে আপোনালোকে ঘৰতে থাকক সুৰক্ষিত থাকক আৰু চৰকাৰৰ নীতি নিৰ্দেশনাবিলাক মানি চলক নমস্কাৰ ভিডিঅ'টো যদি আপোনালোকে চাই ভাল পাইছে তেতিয়াহ'লে লাইক কৰিব আৰু শ্বেয়াৰ কৰিব ধন্যবাদ